বহুতে মোক সুধি আছিলে যে কোন ষ্টুডেণ্ট নিযুত মইনা আৰু নিযুত বাবু স্কিমটোৰ কাৰণে এলিজিবল, কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু কোনে কোনে এপ্লাই কৰিব নোৱাৰে। চাওক, এই যোনখন বেনাৰ আছে এই বেনাৰখনত ভালকে লিখি দিয়া নাই কথাখিনি যে কোনে কোনে এপ্লাই কৰিব পাৰিব বা নোৱাৰে, কিন্তু এখন মোৰ হাতত আপোনালোকৰ এটা PDF আছে। এই পিডিএফটো চাব পাৰে। এইটো পিডিএফৰ এটা স্ক্ৰীনশ্বট। ইয়াত দেখা আছে যে এইটো হ'ল নিযুত মইনাৰ কাৰণে, এইটো হ'ল নিযুত বাবুৰ কাৰণে। এতিয়া ইয়াত আপোনালোকৰ আণ্ডাৰ গ্ৰেজুৱেট আৰু এইফালে পষ্ট গ্ৰেজুৱেট। আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেটৰ কোনখিনি ষ্টুডেণ্টে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব, কোনখিনিয়ে নোৱাৰে। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু যদি চেনেলটোত নতুন চেনেল ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাইছে প্লিজ পেজটো ফ'ল' কৰি লওক, কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ'জ আনি থাকোঁ। ইয়াত লিখা আছে এইটো হ'ল আপোনাৰ নিযুত মইনা স্কিমৰ আণ্ডাৰ গ্ৰেজুৱেটৰ কোনে কোনে ইয়াত নন এলিজিবল ধৰিছে, মানে কোনে কোনে এপ্লাই কৰিব নোৱাৰে। এতিয়া যদি নিযুত মইনাৰ কথা ক'বলৈ যাওঁ, আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে, আণ্ডাৰ গ্ৰেজুৱেট মানে কি BA BSc BCom, তাৰ কাৰণে আপোনালোকৰ যদি কোনোবাই স্কুটি পাইছে, প্ৰথমটো হ'ল যদি কোনোবাই স্কুটি বা স্কুটাৰ, আচলতে এইটো স্কুটাৰ বুলিহে ক'ব লাগে, আমি স্কুটি বুলি কৈ থাকোঁ। যোনে স্কুটাৰ পাইছে তেওঁলোকে ইয়াত এলিজিবল নহয়, এপ্লাই কৰিব নোৱাৰে। ছেকেণ্ডতে কি আহি গ'ল, যদি তেওঁলোক অসমৰ বাসিন্দা নহয়, স্থায়ী বাসিন্দা, তেতিয়াও তেওঁলোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত আহি গ'ল যদি তেওঁলোক কোনোবা মেৰিড ষ্টুডেণ্ট, গম পাইছে, কোনোবা যদি বিবাহিত হয়, তেতিয়াও তেওঁলোকে ইয়াত এপ্লাই কৰিব নোৱাৰে। ইয়াৰ পিছত আহি গ'ল যদি তেওঁলোক জীয়েক গৰাকী, মানে যোনগৰাকী এপ্লাই কৰিব, তেওঁ যদি MP MLA বা কোনোবা মিনিষ্টাৰৰ জীয়েক হয়, তেতিয়াও তেওঁলোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত আহি গ'ল যদি ইয়াৰ লাষ্ট এক্সাম, ধৰক আপুনি এতিয়া 5th চেমত আছে, 4th চেমৰ যদি এক্সাম দিয়া নাই, এনৰোল কৰা নাই তাৰ কাৰণে, তেতিয়াও আপোনালোকে ইয়াত এপ্লাই কৰিব নোৱাৰে। ইয়াৰ পিছত আহি গ'ল যদি আপোনালোকৰ এটেণ্ডেঞ্চ প্ৰিভিয়াছ একাডেমিক ইয়াৰৰ 70%তকৈ যদি কম আছিলে, মানে যোন কলেজলৈ নাযায়, মাত্ৰ পৰীক্ষা দিবলৈ যায়, তেনেকুৱা টাইপৰ ষ্টুডেণ্টৰ কাৰণে এইটো স্কিম ইয়াৰ পৰা বঞ্চিত থাকিব, কাৰণ ইয়াৰ এটেণ্ডেঞ্চটো আপোনালোকৰ কলেজত ছাবমিট কৰিবই ৰেজিষ্টাৰখন চাই পেলাই, আৰু যদি তেনেকুৱা কিবা হয় তেতিয়াহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব নোৱাৰে। নেক্সট আহি গ'ল কি পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে। ইয়াত যদি কিবা কনফিউজন আছে মোক কমেণ্ট বক্সত সুধিব পাৰে। নেক্সট আহি গ'ল পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে, যে পষ্ট গ্ৰেজুৱেশ্যনৰ কোনখিনি ষ্টুডেণ্টে ইয়াত এপ্লাই কৰিব পাৰিব, কোনখিনি নোৱাৰে। পষ্ট গ্ৰেজুৱেশ্যন মানে কি MA MSc MCom যোনে যোনে কৰি আছে তেওঁলোকৰ প্ৰথমটো হ'ল CM জীৱন প্ৰেৰণা আঁচনি, যদি আপোনালোকে পাইছিলে, যোনটো যোৱাবাৰ আহিছিলে 2025ত, যোনে যোনে 25ত ডিগ্ৰী পাছ কৰিছে তেওঁলোকক দিছিলে এইটো CM জীৱন প্ৰেৰণা আঁচনি। যদি তেওঁলোকে ইয়াত পাইছে তেতিয়াহ'লে ইয়াত এপ্লাই কৰিব নোৱাৰে। যদি তেওঁলোক অসমৰ স্থায়ী বাসিন্দা নহয়, তেতিয়াও তেওঁলোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব। যদি একে MP MLA বা মিনিষ্টাৰৰ জীয়েক হয়, তথাপিও ইয়াত এপ্লাই কৰিব নোৱাৰে। আৰু তাৰপিছতে মানে এলিজিবল নহয়, সেইটোৱে আৰু। তাৰপিছতে কি হ'ল, ইয়াত আপোনালোকৰ যদি ফাইনেল এক্সামিনেশ্যনটোত যদি আপোনালোকে এনৰোল কৰা নাই, তেতিয়াও আপোনালোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব। আৰু তাৰপিছত আহি গ'ল এইটো আপোনাৰ 70% এটেণ্ডেঞ্চ লাগিব প্ৰিভিয়াছ একাডেমিক ইয়াৰত। হয়, লাষ্ট ইয়াৰত 70% এটেণ্ডেঞ্চ লাগিব, তেতিয়া আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত আহি গ'ল যে এইটো যোন দিয়া আছে, প্ৰথমটো হ'ল নিযুত মইনা, এইখিনি ছোৱালী মানুহৰ কাৰণে এই দুটা নিযুত মইনা, এইটো হ'ল আণ্ডাৰ গ্ৰেজুৱেট BA BSc BCom, এইটো হ'ল পষ্ট গ্ৰেজুৱেট MA MSc MCom ৰ কাৰণে। এতিয়া আহি গ'ল নিযুত বাবু আঁচনিৰ কাৰণে। চাওক, নিযুত বাবুৰ কাৰণে যোনে যোনে ফ্ৰী ৱেভিয়াৰ স্কিমটো যদি পোৱা নাই, মানে কি ৰেচন কাৰ্ড বা ইনকাম চাৰ্টিফিকেট দি যে কমতে যে আমি এডমিশ্যনটো কৰিব পাৰোঁ বা ফ্ৰীতে এডমিশ্যনটো কৰিব পাৰোঁ, সেইটোত যদি আপোনালোকৰ এলিজিবল নহয়, মানে এপ্লাই কৰোঁতে, এতিয়া মই যোৱাবাৰ যেতিয়া ভিডিঅ' বনাইছিলোঁ, এপ্লাই কৰোঁতে মই বহুতক কৈছোঁ যে এই যদি তাত BPL টো ইয়েছ নিদিয়ে, ফৰ্ম ফিল আপ কৰোঁতে যদি BPL ইয়েছ নিদিয়ে, তেতিয়াহ'লে আপোনালোকৰ ইনকাম চাৰ্টিফিকেট দিয়া অপশ্যনটো নাহে, বা ৰেচন কাৰ্ড দিয়া। তেতিয়াহ'লে আপোনালোকৰ কি হ'ব, ফ্ৰী ৱেভিয়াৰ স্কিমৰ কাৰণে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। সেইকাৰণে তেতিয়া কি হ'ব, আপোনালোকে ইয়াত নিযুত বাবুটো নাপাব। নেক্সট আহি গ'ল, আপোনালোকে যদি স্কুটাৰ লাভ কৰিছে, তেতিয়াও আপোনালোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব। আৰু ইয়াৰ পিছত যদি আপোনালোক অসমৰ ডমিচিয়েল, মানে অসমৰ স্থায়ী বাসিন্দা নহয়, তেতিয়াও এপ্লাই কৰিব নোৱাৰে। যদি আপোনালোক বিবাহিত, যদি বিয়া কৰিলে, তেতিয়াও ইয়াত এপ্লাই কৰিব নোৱাৰে। ইয়াতো বিয়া পাতিলে এপ্লাই কৰিব নোৱাৰে। কিন্তু পষ্ট গ্ৰেজুৱেশ্যনত তেনেকুৱা নাই, কাৰণ বহুতে পষ্ট গ্ৰেজুৱেশ্যন কৰা মানে বিয়া বাৰু পাতিয়ে দিয়ে, মানে কিছুমানে পাতে আৰু ছোৱালীখিনি বিশেষকে, সেইকাৰণে বা দেৰি হয় কিছুমানৰ পষ্ট গ্ৰেজুৱেশ্যন MA MSc কৰে, সেইকাৰণে ইয়াত এইটো এলিজিবল নাই, মানে এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইটো দিয়া নাই। ইয়াৰ পিছত আহি গ'ল যদি মানে কি লাষ্ট ছেমিষ্টাৰত যদি আপোনালোকে এক্সামৰ কাৰণে এনৰোল কৰা নাছিলে, তেতিয়াও এপ্লাই কৰিব নোৱাৰে। আৰু তাৰপিছত আহি গ'ল ইয়াত 70% যদি এটেণ্ডেঞ্চ নাই, তেতিয়াও এপ্লাই কৰিব নোৱাৰে। আৰু যদি আপোনালোক UG থাৰ্ড আৰু ফ'ৰ্থ ইয়াৰত আছে, থাৰ্ড বা ফ'ৰ্থ ইয়াৰ, মানে বহুতে সুধি আছে মই 5th চেমত আছো, 6th চেমত আছো, 7, 8th চেমত আছো, এপ্লাই কৰিব পাৰিম নে, মই নিযুত বাবু পাম নে? নাপায়। যদি থাৰ্ড ইয়াৰ, ফ'ৰ্থ ইয়াৰ, মানে 5th চেম, 6th চেম, 7th চেম, 8th চেম, এই 4টা ছেমিষ্টাৰ থাকিলে আপোনালোকে UG কাৰণে এপ্লাই কৰিব নোৱাৰিব, নিযুত বাবুৰ এপ্লাই কৰিব নোৱাৰিব। তাৰ
পিছত আহি গ'ল যে ইয়াত সেলফ ফাইনেন্স, যদি নিজে পইচা দি পঢ়িছে, গম পাইছে নে? এইটো সৈতে একেই বাৰু, এইটো সৈতে প্ৰায় একেই। যদি নিজে পইচা দি পঢ়িছে বা প্ৰফেচনেল কোৰ্চ এক্সাম মানে প্ৰগ্ৰেম কৰি আছে, তেতিয়া আপোনালোকে ইয়াত এপ্লাই কৰিব নোৱাৰে। ইয়াৰ পিছত আহি গ'ল এইটো পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে। পষ্ট গ্ৰেজুৱেশ্যনৰ কথা যদি ক'বলৈ যাওঁ, ইয়াত কি দিছে, একে ফ্ৰী যদি ৱেইভাৰ স্কিম পোৱা নাই তেতিয়াহ'লে নহ'ব। তাৰপিছত আহি গ'ল CM জীৱন প্ৰেৰণা, যদি পাইছে, মই ইয়াৰ আগত বুজাই দিলো জীৱন প্ৰেৰণাটো কি। ইয়াতো যদি জীৱন প্ৰেৰণা পাইছে তেতিয়াহ'লে ইয়াত এপ্লাই কৰিব নোৱাৰে। ইয়াৰ পিছত আহি গ'ল যদি তোমাৰ যদি স্থায়ী বাসিন্দা নহয়, ইয়াত এপ্লাই কৰিব নোৱাৰে। আৰু ইয়াত যদি MP MLA ৰ জীয়েক হয়, পুতেক হয়, এটা জীয়েকটো নহয় আচলতে, ইয়াত লিখা ভুল কৰিলে, চন লিখিব লাগিছিলে, কাৰণ ইয়াত নিজৰ বাবুতো ল'ৰাইহে পায়। যদি MP MLA ৰ পুতেক হয় তেতিয়াহ'লে, যদি চান হয় MP MLA, তেতিয়াহ'লে নোৱাৰে এপ্লাই কৰিব। ইয়াৰ পিছত আহি গ'ল এইটো যদি লাষ্ট এক্সামত আপোনালোকে এনৰোল কৰা নাই তেতিয়া এপ্লাই কৰিব নোৱাৰে। যদি এটেণ্ডেঞ্চ 70%কে কম আছে তেতিয়াও নোৱাৰে, আৰু যদি নিজে পইচা দি পঢ়িছে তেতিয়াও নোৱাৰে। তেতিয়াহ'লে ভিডিঅ'টো ইমানেই। যদি চেনেলটো অকণমান যদি হেল্পফুল লাগিল, প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই তেনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ। আৰু মই ইয়াৰ পিছত এটা ভিডিঅ' আনিম যে কেনেকে অনলাইন এপ্লাই কৰিব লাগিব। হয়, এতিয়া আপোনালোকে এইখিনি অনলাইন এপ্লাই কৰিব লাগিব। এতিয়া অনলাইন এপ্লাই কৰিবৰ কাৰণে কেনেকে কৰিব লাগে, মই তাৰ কাৰণে এটা ভিডিঅ' আনিম। আৰু যদি চেনেলটো নতুন, প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুক চাইছে প্লিজ পেজটো ফ'ল' কৰি দিব। কিবা যদি নজনাকে আছে কমেণ্ট কৰিব পাৰে, কমেণ্টত মই ধুনীয়াকৈ উত্তৰ দি দিম। তেতিয়াহ'লে ইমানেই ভিডিঅ'টো। মই দেৱজিৎ শইকীয়া, চাইনিং অফ।